আগৰ পৰা গাড়ী এটা খেদি লৈ আহিছে সি ৰখি পেলাই ক'ল যে ৰাইন' খেদি আছে মই ক'লোঁ যে লাহে লাহেকৈ যা পিছত সি অলপমান ৰখি কেনে সি আহি পালেই ৰাইনত মই ভাবিলোঁ যে ৰখিয়ে থাকোঁ তেতিয়াহ'লে জাষ্ট ৰখি থকাৰ পিছত মোৰ গাড়ীৰ সন্মুখত যেতিয়া আহি পালেহি ডাইৰেক্ট আহি এটেক কৰিয়ে দিলে ক'ত এটেক কৰিছে গাড়ীত গাড়ীৰ সন্মুখত গাড়ীৰ কিবা ক্ষয় ক্ষতি হৈছে অলপ চলপ হৈছে আৰু পিছফালে ই ঘূৰি অহাৰ পিছত আৰু পিছফালে মাৰিছে তেতিয়া মই মানুহ একো হোৱা নাই কিন্তু তেতিয়া মই গাড়ীটো ষ্টাৰ্ট কৰি পলায়ন কৰিলোঁ আৰু পৰ্যটক আছে বম্বে একো ক্ষয় ক্ষতি হয় যোৱাকালি দুখন গাড়ী আমাৰ এই যিটো ইয়াতে থাকে ৱাইল্ড ৰাইনৰ এইটো আৰু মানে সেই নহয় ঘৰচীয়া নহয় ৱাইল্ডৰে হয় তো সেইটোৰ কাৰণে এটা কোৱা মানে কি তেওঁলোকেতো এইবিলাক মানুহ চিনি নাপায় কোন তো আমি এই বিষয়ে আমি নিজে সজাগ হ'ব লাগিব ধৰক জিপচিয়ে হওক বা টুৰিষ্টখিনি নিজে ওচৰত যায় যদি ফটো মাৰিব নালাগে বা হেৰি কৰিব যদি দেখা পোৱাৰ লগে চাইড হ'ব লাগে যদি ৰখি থাকে ওচৰত অহাটো যদি ফটো মাৰি থাকে তো আল্টিমেটলি আহি মানে সেই ৰাইনত আহি হয়তো হেৰি কৰাৰ কাৰণে চান্স থাকে তো সেইটো কাৰণে আমি নিজে অলপ সজাগ হ'ব লাগিব আৰু আমাৰ যিখিনি টুৰিষ্ট আছে তেওঁলোকক ক'ব বিচাৰে তেওঁলোকে অলপ সজাগ হওক অলপ চাই চিতি চলিব লাগিব আৰু এইটো কাৰণে আমি এতিয়া এক্সিট পইণ্টটো আমি কিছুদিনৰ কাৰণে মই ইয়াৰ এইটো দি কৰা নাই মই ছেকেণ্ড গেট হৈ কৰা নাই মই কাহিবাৰীদি এক্সিট পইণ্টটো কৰি দিছোঁ খালি টুৰিষ্টখিনি ক'ত আছে টুৰিষ্টখিনি এইটো বাহিৰৰ ৱেষ্ট বেংগল ছাইডৰ হয় টুৰিষ্টখিনি পোৱা নাই আৰু তেওঁলোকক একচুৱেলি তেওঁলোকেতো ভালহে পায় এনেকুৱা হয় অভিজ্ঞতাহে বুলি কয় নহয় সেইটো নহয় একচুৱেলি তেওঁলোকে কিবা এটা আমাৰ ৰেচপনচিবল থাকে সেইটো নকৰাই ভাল আৰু জিপচি যিকেইজন আমাৰ ধৰক পাইলট থাকে বা গাইড থাকে তেওঁলোকক এইটো ক'ব বিচাৰে তেওঁলোকে অলপ চাই চিতি চলিলে হ'ল টুৰিষ্টখিনিকো বুজাই দিব লাগে যেতিয়া যোৱাৰ আগমুহূৰ্তত তেওঁলোকে ক'ব লাগিব যে ইয়াৰ ওচৰত এটা ৰাইন' এটা আছে এইটো অলপ সেই ডিষ্টাৰ্ব দিব পাৰে এতিয়া ক'ব গ'লে এটা দি আছে এটা আছে আৰু এইটো ঘৰচীয়া জন্তুৱে হয় তো জন্তুৰ লগত ইমানখিনি তেওঁলোকৰ নাথাকে আমি সেইকাৰণে আমি দেখা পোৱাৰ লগে আমি চাইড হ'ব লাগিব দূৰৰ পৰাই তেওঁলোকে নিদৰ্শন কৰক